সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ অনুৰোধ তেওঁলোকৰ কাৰণে যিসকলে এতিয়া পৰীক্ষা বিজ্ঞান আৰু MILৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে পৰীক্ষাৰ খালি দিন হলনি হ'ল যিটো পৰীক্ষা আগতে দিব লগা আছিল এতিয়া তেওঁলোকে 30 আৰু 1 তাৰিখে দিব মোৰ ফালৰ পৰা মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ হয় নতুনকৈ এইকেইটা পৰীক্ষাৰ কাৰণে আৰু পৰৱৰ্তী পৰীক্ষাসমূহৰ কাৰণে আমি বেলেগ ব্যৱস্থা গ্ৰহণ কৰিম যাতে পানী নসৰকা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ কোনো পৰিস্থিতিত যাতে প্ৰশ্ন কাকত ছাত্ৰ ছাত্ৰীক বিতৰণ কৰাৰ আগমুহূৰ্তত কোনেও কতো প্ৰশ্ন কাকত খুলিব নোৱাৰে হৰলুকি কৰিব নোৱাৰে তাৰ কটকটীয়া ব্যৱস্থা আমি নিশ্চিতভাৱে কৰিম ছাত্ৰ ছাত্ৰীসকলে কি আহ্বান জনাব যেহেতু কিছু মানসিকভাৱে তেওঁলোকো পিছ পৰি আছে কি জনাব আপুনি শিক্ষামন্ত্ৰী হিচাপে তেওঁলোকৰ আহ্বান পৰীক্ষাত নতুন উদ্যমেৰে বহিবৰ বাবে সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ অনুৰোধ তেওঁলোকৰ কাৰণে যিসকলে এতিয়া পৰীক্ষা বিজ্ঞান আৰু MILৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে পৰীক্ষাৰ খালি দিন হলনি হ'ল যিটো পৰীক্ষা আগতে দিব লগা আছিল এতিয়া তেওঁলোকে 30 আৰু 1 তাৰিখে দিব মোৰ ফালৰ পৰা মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ